হেল্ল' বন্ধুসকল, মই জাহাংগীৰ আলম খান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া টেকত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু বহুত ইণ্টাৰেষ্টিং টপিক এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। চ' মই মেইন ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, বাট তাৰ আগতে ডেইলি মই যেনেকৈ ৰিকুৱেষ্ট কৰি আছোঁ, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আপোনালোকৰ ছাবস্ক্ৰিপশ্যনৰ বহুত বেছি প্ৰয়োজন মোৰ। চ' বলক মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই মেইন টপিকটো আৰম্ভ কৰাৰ আগতে যদি মই প্ৰথমতে আপোনাক সোধোঁ যে যদি আপোনাক কোনোবাই আহি সোধে যে মই এটা স্মাৰ্টফোন কিনিব বিচাৰিছোঁ, মই কেনেকুৱা ধৰণৰ স্মাৰ্টফোন কিনিম, বা আপুনি যেতিয়া মাৰ্কেটত এটা স্মাৰ্টফোন কিনিবলৈ যায় তেতিয়া আপুনি প্ৰথমতে কি চায়? আমি জেনেৰেলি কি কৰোঁ, যেতিয়া এটা স্মাৰ্টফোন কিনিবলৈ যাওঁ প্ৰথমতে আমি যিটো চাওঁ সেইটো হৈছে সেই মোবাইলৰ প্ৰচেছৰটো। তাৰপিছত চাওঁ সেই মোবাইলৰ কেমেৰা কেনেকুৱা, সেই মোবাইলৰ বেটাৰী বেকআপ কেনেকুৱা, সেই মোবাইলৰ ডিছপ্লে কেনেকুৱা, হয়নে? চ' আমি মেইনলি এইবিলাকৰ ওপৰতহে বেছিকৈ ফ'কাছ কৰোঁ। কিন্তু বন্ধুসকল, এইবিলাকৰ ওপৰত ফ'কাছ কৰাৰ উপৰিও আমি আৰু এটা বহুত গুৰুত্বপূৰ্ণ বিষয় আছে যিটোক আমি চাব লাগে। কিন্তু মেক্সিমাম মানুহ, মই এইটো ক'ব বিচাৰোঁ যে 99% মানুহে কি কৰে, সেই বস্তুটোক ইগন'ৰ কৰে। আৰু সেই বস্তুটো হৈছে ছাৰ ভেলু, SAR, ছাৰ ভেলু। এতিয়া আপোনাৰ মনত কুৱেশ্যন হ'ব পাৰে যে এই ছাৰ ভেলুটো কি হয়, বিকজ আজিলৈকেতো এইটোৰ নাম শুনা নাই, আমি বেছিকেলি সেইখিনি বস্তু চাইহে মোবাইল কিনো। চ' মই আজিৰ ভিডিঅ'ত আপোনাক এই ছাৰ ভেলুৰ কথা আলোচনা কৰিব ওলাইছোঁ, কাৰণ এই ছাৰ ভেলুটো আমাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ। আপোনালোকে বহু সময়ত শুনিছে যে স্মাৰ্ট হৈছে, কাৰোবাৰ সৈতে বেলেগ বেলেগ বেমাৰ হৈছে বা আমাৰ শৰীৰৰ কাৰণে হাৰ্মফুল হয়। এইটো কম বেছি পৰিমাণে সকলোৱে গম পায়। আৰু এইটো আমি কেনেকৈ গম পাম যে এই মোবাইলটোৱে কিমানখিনি আপোনাৰ ক্ষতি কৰি আছে, সেইটো আপোনাক আইডেণ্টিফাই কৰি দিব ছাৰ ভেলুৱে। যে সেই ছাৰ ভেলু কিমান আপোনাৰ মোবাইল, সেইটোৱে ডিপেণ্ড কৰিব, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যে আপোনাৰ মোবাইলে আপোনাৰ কিমান ক্ষতি সাধন কৰিব। চ' আজি মই ডিটেইলছত সেই ছাৰ ভেলুৰ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। চ' বলক গোটেইখিনি ডিটেইলছত চাওঁ। এতিয়া বন্ধুসকল, মই যিটো ছাৰ ভেলুৰ কথা কৈ আছোঁ, সেই ছাৰ ভেলুৰ মানে কি? ছাৰৰ যিটো ফুল ফৰ্ম সেইটো হৈছে স্পেচিফিক এবজৰ্পশ্যন ৰেট। আমি কি কৰিব লাগে, মোবাইল কিনাৰ সময়ত নিশ্চয় এইটোৰ ওপৰত গুৰুত্ব দিব লাগে যে আপোনাৰ মোবাইলৰ ছাৰ ভেলু কিমান। ইণ্ডিয়ান গভৰ্ণমেণ্টে যিটো ধৰি দিছে সেইটো হৈছে 1.6 ৱেট পাৰ কেজি। তাতকৈ যদি বেছি হয় সেইটো আমাৰ শৰীৰৰ কাৰণে বহুত বেছি ক্ষতিকাৰক হয়। আৰু এইটো সকলো দেশৰ কাৰণে একে নহয়। ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত 2.0 আছে। চ' যিয়ে নহওক 1.6 বা 2.0 ইটোৰ ওপৰত হ'লে এইটো আমাৰ কাৰণে হাৰ্মফুল হয়। চ' আমি সকলো সময়ত মোবাইল কিনাৰ আগতে এই বস্তুখিনিৰ ওপৰত গুৰুত্ব দিব লাগে যে সেই 1.6 যিটো ধৰা আছে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ দ্বাৰা, তাতকৈ আপোনাৰ মোবাইলৰ ছাৰ ভেলু বেছি হয় নেকি। যদি হয় তেতিয়াহ'লে আপুনি কেতিয়াও সেনেকুৱা ধৰণৰ মোবাইল নিকিনিব। এতিয়া কথা হ'ল বন্ধুসকল যে আমি ছাৰ ভেলুৰ ওপৰত কিয় গুৰুত্ব দিব লাগে। বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে যেতিয়া আমি লং টাইমৰ বাবে কথা পাতোঁ তেতিয়া আমাৰ কাণটো গৰম হৈ যায় বা কাণৰ ওচৰৰ এৰিয়াখিনি গৰম হৈ যায়, মূৰটো বিষাই থাকে বা মূৰটো ভাৰী ভাৰী যেন লাগে। নিশ্চয় আপুনি এইখিনি বস্তু কেতিয়াবা নহয় কেতিয়াবা উপলব্ধি কৰিছে। এতিয়া কথা হ'ল যে যিবিলাক আমাৰ মোবাইল, এইবিলাক হৈছে ৱায়াৰলেছ নেটৱৰ্কত চলা বস্তু, য'ত আমাৰ মোবাইলত এটা ট্ৰেন্সমিটাৰ আৰু ৰিচিভাৰ থাকে। চ' ইয়াতে কি হয় যে ৰেডিঅ' ৱেভ বা ইলেক্ট্ৰমেগনেটিক ৱেভবিলাক আহে আৰু ইয়াৰ পৰা ছিগনেলটো গুচি যায়। কিন্তু যিমান পৰিমাণৰ আহে সিমান পৰিমাণৰ ইয়াৰ পৰা গুচি নাযায়। ইয়াৰ পৰা কিবা এটা পৰিমাণৰ ৱেভ আমাৰ শৰীৰ বা আমাৰ টিচুবিলাকে এবজৰ্ব কৰি লয়। এতিয়া যিমান বেছি ৱেভ আপোনাৰ মোবাইলত আহিব সিমান বেছি আপোনাৰ শৰীৰে সেইটো এবজৰ্ব কৰিব, আৰু যিমান বেছি পৰিমাণে এবজৰ্ব কৰিব সিমান বেছি এইটো আপোনাৰ শৰীৰৰ কাৰণে বেয়া হয়, আৰু ইভেনকি আপোনাৰ কেঞ্চাৰো হ'ব পাৰে সেইটোৰ বাবে। চ' সেইকাৰণে আমি ছাৰ ভেলুটো নিশ্চয় চাব লাগে মোবাইল লোৱাৰ আগতে, বিকজ এইটো আমাৰ হেল্থৰ কাৰণে অত্যন্তই প্ৰয়োজনীয়। এতিয়া কথা হ'ল বন্ধুসকল, আপোনালোকৰ মনত কুৱেশ্যন হ'ব পাৰে যে মই ছাৰ ভেলুটো ক'ত চাম। এতিয়া বন্ধুসকল, কথাটো হৈছে যে আপুনি যদি ছাৰ ভেলুটো চাব বিচাৰে, যেতিয়া আপুনি মোবাইল এটা কিনিবলৈ যাব, চাব আপোনাৰ মোবাইলৰ যিটো বাকচ থাকে, বাকচত য'ত EMI নাম্বাৰ থাকে তাৰ ছাইডত কিছুমানত ছাৰ ভেলুটো দিয়া থাকে। যদি তাতে নাপায় আপুনি অলপ বাকচটো অলপ ভালকৈ চাব, ক'ৰবাত নহয় ক'ৰবাত মেনশ্যন কৰা থাকে। যদি তাতো নাথাকে তেতিয়াহ'লে আপুনি মোবাইলৰ বক্সটো খোলাৰ পিছত তাত যিটো আপুনি ইউজাৰ মেনুৱেল পাব তাতে ছাৰ ভেলুটো মেনশ্যন কৰা থাকে। তথাপি যদি আপুনি ছাৰ ভেলুটো নাপায় তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, *#07# ডাইল কৰিলে আপোনাৰ মোবাইলে দেখাব আপোনাৰ মোবাইলৰ ছাৰ ভেলু কিমান হয়। চ' এনেকৈ আপুনি কি কৰিব পাৰে, আপোনাৰ মোবাইলৰ ছাৰ ভেলুটো চাব পাৰে। চ' বন্ধুসকল, এতিয়া আপোনালোকে গম পালে যে মোবাইল এটা কেতিয়াও আপোনাৰ কাৰণে বা আপোনাৰ শৰীৰৰ কাৰণে সিমান এটা ভাল বস্তু হ'ব নোৱাৰে। এইটোৱে আমাৰ শৰীৰৰ ক্ষতি সাধন কৰে। এতিয়া কথা হ'ল যে যিটো গভৰ্ণমেণ্টে ধৰি দিছে 1.6 ৱেট পাৰ কেজি, তাতকৈ বেছি হ'লে আমাৰ কাৰণে
ক্ষতিকাৰক তাতকৈ কম হ'লে এইটো আমাৰ কাৰণে সিমান এটা ক্ষতিকাৰক নহয় এতিয়া কথাটো এনেকুৱা হ'ল যে যদি আপুনি ধৰক বহুত বেছি অইলি বস্তু খাই দিয়ে তেতিয়াহ'লে আপোনাৰ সিদিনাই গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব পাৰে কিন্তু আপুনি যদি ডেইলি কিছু অইলি বস্তু খাই থাকে তেতিয়াহ'লে কেইদিন পিছত আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম দেখা দিব পাৰে চ' ইয়াতে বস্তুটো একে ধৰণৰ যে 1.6তকৈ বেছি যদি হয় তেতিয়াহ'লে আপোনাৰ এইটো ক্ষতি ডাইৰেক্টলি আপুনি দেখা পাব কিন্তু কমকৈ হ'লে আপোনাৰ কি হ'ব আপোনাৰ ক্ষতিটো হ'ব লাহে লাহে হ'ব এতিয়া কথা হ'ল যদি আমাৰ ক্ষতি হয় তেতিয়াহ'লে আমি ইয়াৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰোঁ কাৰণ মোবাইল এটা এনেকুৱা বস্তু যিটো নোহোৱাকৈ আজিৰ দিনত চলাটো প্ৰায় ইম্পচিবল চ' যিহেতুকে আমি মোবাইল নোহোৱাকৈ চলিব নোৱাৰোঁ চ' আমি এনেকুৱা কিছুমান কাম কৰিব পাৰোঁ যিটোৰ দ্বাৰা আমি এই ৰেডিঅ' ৱেভৰ পৰা কিছু দূৰত বা কিছু আঁতৰত থাকিব পাৰোঁ চ' এইখিনি আমি কি কৰিব লাগিব এবাৰ চাই লওঁ চ' এতিয়া কথা হ'ল যে যিটো প্ৰথমত কৰিবলগীয়া বস্তু সেইটো হৈছে যেতিয়া আমাৰ কি সাধাৰণতে ফোনবিলাক আহে যদি পাৰা যায় পৰাপক্ষত আপুনি লাউড স্পীকাৰত কথা পাতক কাৰণ লাউড স্পীকাৰত কথা পতাৰ ফলত কি হয় যে আপোনাৰ মোবাইল আৰু আপোনাৰ মাজত এটা গেপ আহি যায় যিটোৰ কাৰণে যিটো ৰেডিঅ' ৱেভ আহে সেইটো ইমান বেছি আপোনাৰ ক্ষতি কৰিব নোৱাৰে 2 নম্বৰ যেটো আপুনি কৰিব পাৰে আৰু যেটো মই ভাবো সকলোতকৈ বেছি ভাল হেতু হৈছে আপুনি ওয়্যাৰ থকা এটা হেডফোন ইউজ কৰিব পাৰে ওয়্যাৰলেছ হেডফোন নহয় কাৰণ ওয়্যাৰলেছ হেডফোন আৰু মোবাইলৰ মাজত খুব বেছি এটা ডিফাৰেন্স নাই সো আপুনি ওয়্যাৰ থকা যেটো হেডফোন আছে তাৰ থকা যেটো হেডফোন আছে হেতু ইউজ কৰক আৰু হেতু দি কথা পাতক ইয়াৰ উপৰি আপুনি এটা কাম কৰিব পাৰে যে বিশেষকৈ আমি কি কৰো ৰাতিৰ সময়ত মোবাইল ইউজ কৰো আৰু মোবাইলটো আমাৰ মূৰৰ ওচৰত বা শৰীৰৰ ওচৰত ৰাখি হৈ যাও ইটো সকলোতকৈ বেয়া সো আপুনি এটা কাম কৰিব হোৱাৰ সময়ত আপুনি এটা ভাল ডিসটেন্সত আপোনাৰ মোবাইলটো ৰাখিব পাৰে বিশেষকৈ আপুনি মূৰৰ ওচৰত কেতিয়াও মোবাইলটো নাৰাখিব আৰু পৰাপক্ষত যদি পাৰা যায় তেতিয়াহ'লে আপুনি ফ্লাইট মোডত ৰাখি দিব পাৰে সো ইখিনি আপুনি কৰিব পাৰে যেটোৰ পৰা আপুনি এনেকুৱা ধৰণৰ ৰেডিঅ' ৱেভ যিবিলাক আহে এইবিলাকৰ পৰা কিছু আঁতৰত থাকিব পাৰে আপুনি কমপ্লিটলি তো থাকিব নোৱাৰে বাট কিছু পৰিমাণে এটোৱে সহায় কৰিব এটো কেৱল বন্ধুসকল মোবাইলৰ ক্ষেত্ৰত নহয় যিকোনো ওয়্যাৰলেছ এনেকুৱা ধৰণৰ যিবিলাক বস্তু আছে এই সকলো বিলাকৰ পৰা আপুনি একে ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে সো এনেকুৱা ধৰণৰ যিকোনো বস্তুৰ পৰা আপুনি ডিসটেন্স মেইনটেইন কৰি থাকিব ইমান ওচৰত নাৰাখিব এই বস্তুবিলাক তেতিয়া হলে আপুনি এইবিলাকৰ পৰা ৰক্ষা পাব আজিৰ ভিডিঅ'ত এইখিনি আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডলৈকে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষত অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো এনেকুৱা আৰু বেলেগ ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ